নাচিবলৈ কয় কিয় শান্তি কৰি থাক এনেকে থাকিলে কেকেচা লাগিছে মোৰ লগত থাকি কথা জনা হলি কিবা শব্দ এটা শুনিছ কাঠ কুটিছে নেকি পেট কুটিছে দেখোন কিয় দুপৰীয়া একো নেমাৰিলি দুবাই খাইছো কিন্তু খকৈ খাইছো যে এতিয়া সব হজম হৈ গৈছে এইবিলাক কথা পাহৰি তই এতিয়া এটা কথা মনত ৰাখ তই এতিয়া ষ্টুডেণ্ট কোন কলেজ কটম কটম নহয় কটন কটম ভুলতে আকৌ খতম বুলি নকবি কলেজৰ ষ্টুডেণ্ট কলেজত অহা নপৰিছে পঢ়িছে কিন্তু এনেকে ৰাউচি জুৰি নেমাতে পেটটো ফুলাই দে বিস্কুট এটা দিয়কচোন ক'ত বিস্কুট পাই ইয়াতে এতিয়া মোহন বেগটো আনিছে লগতে বিস্কুট এটা আনিব নোৱাৰিছে বাৰু নামটো কচোন কৃষ্ণ কমল ঐ নাম ক কা তোৰ মই আকৌ আপোনাৰ বুলি ভাবিছো আৰে কি বকি আছে বে ই মই মোহন আছো তই যে আছ সেইটো আমিও গম পাইছো নামটো ক মোহন আছো এ বাদ দে এইবিলাক তহঁতক কলেজত প্ৰথম দেখিছো কি নতুন নেকি নতুন কোনটো ইয়াৰ 2016 হা সেইটোতো আমিও গম পাইছো কোনটো ইয়াৰত পঢ় হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ এই বয়সত যে কিতাপ লৈ কলেজলৈ আহিছ লাজ নাপাও পাওঁ তেনেহ'লে দেউতাই নেপায় মানে দেউতাই ভাবে যে ভালদৰে পঢ়ি শুনি চাকৰি এটা কৰোঁ ডাক্তৰ হওঁ ইঞ্জিনিয়াৰ হওঁ পুলিচ বেয়া পায় দেউতাই ঐ শুন এই বয়সত পঢ়া শুনা কৰি একো কাম নাই হয় বিন্দাছ বিয়া পাতি আৰামত থাক বুজিছ বিয়া পাতিলোঁ কি আজৰি হৈ আছে মনিব মণি আবে ই মাল মাগুৰ কি আচ্ছা কচোন তই কি কৰি ভাল পাৱ মই অ অ কৃষ্ণ কাঠ কুটিছে ই মানে ভাইটি কবিতা পঢ়ি ভাল পায় ঐ তই কাক ভাইটি বুলি কৈছ আমি কোনোৱে চিনি পোৱা নাই নহয় মই চাগে ডাঙৰেই হ'ম অলপ মোচ ডাঙৰ হলি বুলিয়ে আমাক কি ভাইটি বুলি কবি নেকি এই বাদ দে অ সৰু ল'ৰা ভুল হৈ গ'ল বাৰু কি কৰি ভাল পোৱা কি মই অ মই সৰুতে ভাওনা কৰিছোঁ নৃত্য গীত ৰাপ আছে মোৰ বাহ বঢ়িয়া নাচা মই অ ই ভাল নাচে অ পোৱালি নাচ যা দাদাহঁতক নাচ দেখুৱা যা মই নাচিছো কিন্তু গান এটা গাবলৈ গাব দাদাহঁতে গাব আমি গাম টেক্সি গাড়ী লৈ যাম শ্বিলঙত ফুৰিবলৈ গৈছে ভাল গাড়ীখন লৈ যাব নোৱাৰিছে আহা গানটো গাইছো নাচ না গানহে গাইছো আকৌ গাকছো টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত কোন গৈছে মই যাব নোৱাৰিছো মক্কেল নাচ নাচিবলৈ কৈ আছে নে নাই লগত আহিবলৈ লাগে থানাত সোমাই এনেকুৱা থান শিৱ থানত আমি সন্ধ্যা ভজন কৰোঁ দুয়ো একো নকলি যে কলে আহিছ কলেজলৈ আবে ই বুঢ়া হৈছে মুচ ৰাখি কলেজলৈ আহিছে চাচোন তই মুচ কাটি আহিব নোৱাৰিলি কাটি দিলে মোক বেয়া দেখি আচলতে আৰু অসমীয়াত কথা এটা আছে নহয় বোলে নাইপো লনি নাইপো ধনী নাইপো গুফে বোলে নাইপো মুখে আবে ই মাল মাগুৰ পণ্ডিত বে আচ্ছা তোৰ দুটাৰ নাম কিয় কে ঐ দোস্ত হা? এনেকে নহয় ইহঁতলৈ ভালকে চিনাকি হ'ব লাগিব ঠিকেই কৈছ আহ বহ ঐ উঠ বাইকত কলে যাব লাগিছে কলেজলৈ যাবি আকৌ নালাগে হ'ব আমি এনেকৈ যাম আহা তহঁতি এতিয়া নতুন ল'ৰা আমাৰ দায়িত্ব আছে নহয় বহ পইচা আমি কেইটা কিন্তু একেখন বাইকতে বহিছো ঐ উঠ তই মক্কেল এটা এফালে বহ আকৌ দুটা সিফালে বহিছে যে ইয়াতে বহি থাকো তাত বহ কিয় তই এটা? মক্কেল এফালে কি যে মানে বহ কলেজ দেখোনে আহে কোৱা বাইদেউ কিকে ছাৰ আৰু মোহনকচোন বাইকত উঠাই ল'ৰাকেইটা লৈ গ'ল দেখিছো ৰ তাকেতো চাই আছো কোৱা বস্তুদা অ' এই বাইলু
ইহঁতক পিছা কৰিব লাগব দোকানে পইচা দি আছো ৰ পিছত কলেজ এখন এৰি থৈ আহিলো এইফালে নহয় অ' এইফালে লৈ গৈছো হোষ্টেললৈকে লৈ গৈছো চুপচাপ থাক না ঐ গান লুকা লগাই আছো এই নাচ নাচ আকৌ নাচা এই নাচ এনেকুৱাহে কঁকাল ভাঙি ए शकीरा बढ़िया बढ़िया मेरा भी पता है आरो घुरा बिहार तेरी मेरी दुनिया में बेहिसाब प्यार मैं हूँ एक एंजल और डेविल मेरा यार तेरे जैसा दुनिया में कोई भी नहीं जिसे ढूंढती नजर लगे तू ही है वही परियों की रानी हूँ मैं सबसे हंसी पर तेरे बिना किक मुझे मिलती বঢ়িয়া বঢ়িয়া ষ্টেপ 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 কি মজা ষ্টেপ मिलती नहीं तेरे बिना किक मुझे मिलती नहीं तेरे बिना जे मैनू यार ना मिले ते मर जावां जे मैनू प्यार ना मिले ते मर जावां এই শাবাশ जे मैनू यार ना मिले বঢ়িয়া मर जावां এ বঢ়িয়া দিছে দেই বঢ়িয়া বঢ়িয়া বাইদেৱে খকে গৈছে বাইত সোমাইছে গাই গৰুৱে আচাৰ ফুচুছে মানে কলপাত খাইছে অ বা বঢ়িয়া দিছে দেই বঢ়িয়া দিছে আও আছে আৰু গা মাছৰ লগত বিলাহী দিছো আও দিছো কচু আও এখন চাটনি বনাইছো সেইখন হৈছে মচু বা বঢ়িয়া হৈছে দেই বঢ়িয়া দিছে আৰু আছে চাহৰ লগত কেক দিছো বাকী দিছো বচু এচুক দুচুক তিনডাল বাহনে ফুচু ফোন ধৰ বুলি কৈছো নাই নাই এইটো ফোন ধৰিব নোৱাৰো দাদা ইয়াত নোৱাৰো দাদা ফোন ধৰ গা আগফালে কবিতা গাইছো পিছফালে খুন্দা মাৰিছে দাদা কৈ যাওঁ তাই গালি পাৰিছে বাবে কাৰ ফোন লগৰ ছোৱালী শংকৰ ই মাল কিন্তু বেলেগ চামৰা দেই ঘৰত গৈ আছে কলেজত গাৰ্লফ্ৰেণ্ডো বনালে ঐ ফোনটো ৰিচিভ কৰ লাউডস্পীকাৰত দে ডাঙৰীয়া জ্যেষ্ঠ ভাইটি ফোনটো উঠাওক তোক ক হেল্ল' কেকেদা আপুনি ক'ত আছে নো এই আমি বিৰাট ডাঙৰ সমস্যা এটাত পৰিছোঁ আপুনি সোনকালে আহকচোন মই গৈ আছো ৰ ঠিক আছে দিয়ক ঐ ফোনটো কাটিলি যে কেলে কাটিলি কথা পাতি হৈ গ'ল যে কথা পাতি শেষ হৈ গ'ল গাৰ্লফ্ৰেণ্ডৰ কিবা প্ৰব্লেম হৈছে ঐ মাত না গাৰ্লফ্ৰেণ্ড আমিও চাওঁ ঐ মাত না প্লিজ আমিও চাওঁ গাৰ্লফ্ৰেণ্ড মানে আমাৰো মানে এয়াই হ'ল আৰু মানে তই ডাঙৰ বুলি বুলি আৰু এয়া হ'ব নেকি আমিও চিনাকি হৈ লওঁ অকণমান হেল্ল' বিউটি দাদাহঁতে চিনাকি হয় বিউটি কোন তোৰ লগৰ আইঅ দেহি আৰু লগৰ আছে মাত বিউটি তই তোক লৈ আহে দাদাহঁতে ধুনীয়া 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 দাদাহঁতে চিনাকি হয় আৰু লগৰ আমাৰ সেই কমলা বসুন্ধৰী চবকে মাতি দে আহিব আহিব ঠিকে আছে কি কৰি আছা নকা কিয় খোলা খুলি বস্তুদা কেকেদাই যিমান পায় সোনকালে মাতিছে হয় নেকি আই কমল বল বল কি হ'ল আউটা বনাইছো তোক কোৱা নাই নেকি আৰু নকবি এটা কথা কচোন তোৰতো ঘৰতো ঘৈণী আছে গাৰ্লফ্ৰেণ্ড থকা বুলি গম নাপায় পাই একো নকয় কয় মই যেতিয়া কৈছিলো ছোৱালী এজনী ভাল পাওঁ তাই কৈছে একো নহয় মোৰ আপত্তি নাই গেহেৰা প্ৰেম দেখোন আমাৰ মডাৰ্ণ দেখোন সৰুৰ পৰাই মডাৰ্ণ আমি কমল এইফালে ছাৰ আপোনালোক ইয়াতে আমি কি কৰিলো কেনেকুৱা পাইছে এতিয়াতো কবিতা শুনিব লাগিছে অথনিৰ পৰা বহাই বহাই আমাক দিছ মালিচ আমি হৈছে গোটেইকেইটা বেহৰবাৰী পুলিচ আৰু নামাৰিব তাৰমানে তই মানে আপুনি পুলিচ নমস্কাৰ মই কৃষ্ণ কমল খাটনীয়া বেহাৰবাৰী আউটপোষ্টৰ হেড কনিষ্টবল
কি হ'ল দুইটাই মোৰ গাৰ্লফ্ৰেণ্ডক চাওঁ অ' ছাৰ আমাৰ ভুল হৈ গ'ল আমাক মাফ কৰি দিয়ক না আমাৰ ভুল হৈছে তহঁতৰ কলেজলৈ আহি এতিয়া ৰেগিং কৰ অ' ছাৰ নাই 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 আমিনো ক'ত ৰেগিং কৰোঁ লগা হ'লে আপোনালোকে আমাক ৰেগিং কৰক। ছাৰ আমি ৰেগিং নকৰোঁ নহয় কৰিলে আমি জেৰা কৰোঁ দেই ইহঁতক লৈ আহ অ' ছাৰ আমাক ক্ষমা কৰক আমাক ভুল হৈ গ'ল ছাৰ আৱাজ ছাৰ মোক লাগিলে মাৰি পেলাওক ছাৰ মই ইয়াৰ কবিতা নুশুনো শুনিব লাগিব শুনিব লাগিছে আৰু বনাইছো ছাৰ মোক লাগিলে মাৰি পেলাওক ইয়াৰ কবিতা নুশুনো কিয় নুশুনিছো ইমান কষ্টকে বনাইছো ঘৰ গম পালে গোটেই সৰ্বনাশ হ'ব ছাৰ আমাক ক্ষমা কৰি দিয়ক ছাৰ এই ৰেগিঙৰ নামত যে তহঁতে শাৰীৰিক মানসিক অত্যাচাৰ কৰ ষ্টুডেণ্টে চুইচাইড কৰিবলৈ ওলাইছে এইবোৰ খবৰ ৰাখিছ ছাৰ আমাৰ ভুল হৈ গ'ল ছাৰ ঐ কেকে সিহঁতক বুজাই থাকি লাভ নাই থানাত নি ডগ্ৰা বজাব লাগে অ' ছাৰ বাইদেউ আমাক মাফ কৰি দিয়ক ভুল হৈ গৈছে কাণ ধৰিছোঁ আৰু কেতিয়াও ৰেগিং নকৰোঁ ঐ তোৰ দুটাৰ কাৰণে পুৰা কলেজটো বদনাম হ'ল নে এতিয়া মাফ কৰিব লাগে হয় এটা সহায় কৰিব পাৰোঁ যিহেতু ষ্টুডেণ্ট কেছটো আমি থানালৈ নিনো প্ৰিন্সিপালৰ ওচৰলৈ লৈ যাম তেখেতে যি ডিচিশ্যন দিয়া দিব অ' ছাৰ তেনেকুৱা নকৰিবা আমাৰ গোটেই ফিউচাৰ কেৰিয়াৰ চব নষ্ট কৰি দিব তহঁতে যে বেলেগৰ কেৰিয়াৰ ফিউচাৰ নষ্ট কৰা লৈ আহ। অ' ছাৰ মই নিনিওঁ। ছাৰ মেনেজ কৰি লওক